বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? উত্তৰ নৰনাৰায়ণে। পৰৱৰ্তী প্ৰশ্ন, বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল? উত্তৰ সাৰনাথত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ আটাইতকৈ ওখ দৌল কোনটো? উত্তৰ শিৱদৌল। পৰৱৰ্তী প্ৰশ্ন, স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমজন মহিলা কোন আছিল? উত্তৰ মুংৰী। পৰৱৰ্তী প্ৰশ্ন, কেতিয়াৰ পৰা অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হয়? উত্তৰ 1873 চনত। পৰৱৰ্তী প্ৰশ্ন, আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি আছিল? উত্তৰ চুলুংঘৰ। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয়? উত্তৰ 1974 চনত। ধন্যবাদ।